এয়া আপোনালোকে দেখিছে এখন স্মল ৰিভুলেট পাহাৰৰ পৰা বৈ আহিছে। ইয়াৰ পানীবোৰ বৰ পৰিষ্কাৰ। কি ধুনীয়াকৈ বৈ আছে নদীখন। ইয়াৰ তলত সৰু সৰু পাথৰ আছে। অলপ আঁতৰলৈ বৈ গৈছে। মই দেখুৱাম। ইয়াত গা ধোৱা মানুহবোৰ আপোনালোকে দেখিবলৈ পাইছে। এইটো গা ধোৱা ঘাট। এখন সৰু নদী। এয়া পাহাৰ, ধাননি পথাৰ আৰু আপোনালোকে দেখিছে টংঘৰ। এই টংঘৰটো কিনাৰতে এইখন ধাননি পথাৰ। গণেশ বাবা আহে। গণেশ বাবাৰ কাৰণে এই ধাননি পথাৰখন ৰক্ষণাবেক্ষণৰ কাৰণে খেতিয়কে ধুনীয়াকৈ এটা টংঘৰ সাজিছে এই গছজোপাৰ ওপৰত। আপোনালোকে দেখি আপ্লুত হ'ব। কি ধুনীয়া ইয়াতে পৰিৱেশ। নাই কোনো চহৰীয়া হুলস্থুল। নগৰৰ কোনো সদাশয় লোকে এই ঠাই আহি নাপায়। কিন্তু আজি মই এই ঠাইখিনিৰ লগত চাৰিওফালে পাহাৰে আৱৰা এখন ধাননি পথাৰ, এখন টংঘৰ আৰু ইয়াৰ চৌদিশে পৰিৱেশটো মই এবাৰ দেখুৱাইছোঁ। ভাল লাগিছে নিশ্চয়। এতিয়া আমাৰ কেমেৰামেনে নিশ্চয় কেমেৰাটো মাৰিব। ইয়াতে আপোনালোকে দেখিছে এইখন এখন ধাননি পথাৰ। আপুনি দেখিছে ইয়াতে এটা টংঘৰ। এই টংঘৰতে খেতিয়ক নিশাটো কটায়। এটা গান লিখিছিলোঁ এসময়ত, সেই গানটো মনত পৰিছে।